আজি আপোনালোকৰ কাৰণে আকৌ মই নতুন ৰেচিপি এটা লৈ আহিছোঁ। বাঁহৰ গাজৰ লগত মাছ বনাম, খাবলৈ বিৰাট টেষ্টি লাগে আৰু মই কেনেকৈ বনাম আপোনালোকক এটা এটাকৈ দেখুৱাই ল'ম। ফাৰ্ষ্টতে মই নিমখ ল'লোঁ সোৱাদ অনুযায়ী, এতিয়া অলপ হালধি ল'ম, মাছখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰাৰ পিছত আপোনালোকক মই দেখুৱাম এটা এটাকৈ। তাত মই দিবৰ কাৰণে বাঁহৰ গাজ লৈছোঁ। এইখিনি 3 দিনমানৰ হয়। এইখিনি বাঁহৰ গাজ টেঙা হৈ গ'ল আৰু মই লগতে বাঁহৰ গাজৰ পানীখিনিও লৈছোঁ। আৰু এইখিনি ঢেকীয়া, এইখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ। আৰু অলপমান মই কচুলতি লৈছোঁ, থুৰটো মই গুচাই লৈছোঁ ওপৰৰ। এইখিনি কঁঠাল গুটি লৈছোঁ, এইখিনি মই বইল কৰি লৈছোঁ আৰু ওপৰৰ ছালটো মই আঁতৰাই দিছোঁ ৰঙা ৰঙা। আৰু এইখিনি অলপ মই গোটা গোটাকৈ ৰাখিম, বেছি মই মিহি কৰি নিদিওঁ, অলপ অলপকৈ গোটাকৈ ৰাখিম। আৰু অলপমান মই মান ধনিয়া লৈছোঁ, তাৰপিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। কেৰাহীটো উঠাই দিলোঁ, অলপ গৰম হৈ লওক এইটো। গৰম হৈ গ'ল, অকণমান মই তেল দিম। তেল বেছি নিদিওঁ, যিহেতু টেঙা তৰকাৰী হয়। টেঙা তৰকাৰীত তেলটো কমকৈ দিলে টেষ্টটো বেছি ভাল লাগে। অলপ দিছোঁ। তেলখিনি গৰম হৈ গ'ল, মই তেলত ক'লা সৰিয়হ দিম আৰু এটা জলকীয়া কাটি দিছোঁ। এতিয়া ইয়াত ঢেকীয়াখিনি দি দিছোঁ। গোটেইখিনি হৈ গ'ল, এতিয়া কচুলতিখিনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। হালধি বেছি নিদিওঁ, হালধি অকণমান দিম। হালধি টেঙা তৰকাৰীত হালধি বেছি দিলে টেষ্টটো বেয়া লাগে। অলপ টাইম মই ভাজি থাকিম। এইখিনি ভাজি হৈয়ে গৈছে অলপ। এতিয়া মই বাঁহৰ গাজ দিম। বাঁহৰ গাজ মোৰ বিৰাটেই প্ৰিয় হয়। আপোনালোকক কাৰ কাৰ হয় ক'বচোন। মই বহুত ভাল পাওঁ বাঁহৰ গাজ। এইখিনি মই অলপ টাইমৰ কাৰণে ভাজি থাকিম। আৰু বাঁহৰ গাজৰ স্মেলটো মই বহুত ভাল পাওঁ। এইখিনি ভাজি আছোঁ। অকণমান দেৰিকৈ অলপ পানী দি দিম। আৰু বাঁহৰ গাজ তাতে কঁঠালৰ গুটি কিমান যে টেষ্ট লাগিব, যোনে যোনে খাইছে গম পাইছেই চাগে। আৰু কঁঠালৰ গুটিৰ লগত বাঁহৰ গাজ বহুত টেষ্ট লাগে। পানীখিনি দি দিম ইয়াত অলপমান। উতলটো অহাৰ পিছত মই মাছ দিম। টেঙা তৰকাৰীত এইটো কালাৰ হ'লে বিৰাট ভাল লাগে। সেইখিনি ভালকৈ উতলক। উতলটো আহিছে, মই মাছখিনি দি যাম ইয়াত। পাঁচ মিনিটৰ কাৰণে থ'ম। আৰু অলপ উতল আহি লওক। হৈয়ে গৈছে, এতিয়া মই মান ধনিয়াখিনি দি দিছোঁ ইয়াতে। আৰু এতিয়া মই গেছটো অফ কৰিম, পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। মোৰ হৈ গ'ল, চাওকচোন ইমান ধুনীয়া হৈছে কালাৰটো। আপোনালোকে এনেকৈ বনাই খাবচোন। যোনে যোনে বাঁহৰ গাজ ভাল পায়, এনেকৈ বিৰাট ভাল লাগে খাই, এইটো টেষ্ট ল'ব। এইখিনি মোৰ হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।